বান্ধৱীসকল, আজি মই এটি বস্তু বনাব লৈছোঁ। এয়া হৈছে গোলাপ জামুন। মই গেছটো জ্বলাই কেৰাহীটো গৰম দিছোঁ। ইয়াতে মই চুজিৰে বনাম। ইয়াতে মই বাতিৰে 2 বাতি চুজি দিম। এইখিনি মই চুজিখিনি অলপ ভালকৈ ভাজি ল'ম। ভালকৈ মানে বেছি ভাজিব নালাগে, ৰঙচুৱা কৰিব নালাগে, অলপ মানে ভজা ভজা গন্ধ উঠিলে হ'ল। মই এইখিনি এতিয়া ভাজি ল'ম অলপ। এইখিনি মোৰ ভাজা হৈছে। ইয়াতে মই গাখীৰ দিছোঁ। প্ৰথমতে 1 বাতি দি লৈছোঁ। এইখিনি এতিয়া লাৰি থাকিব লাগিব। আৰু 1 বাতি দি ল'ম। এইখিনি এতিয়া মই ভালদৰে লৰাই থাকিম। যেতিয়ালৈকে কেৰাহীৰ পৰা উঠি নাহে তেতিয়ালৈকে এইখিনি ভাজি থাকিব লাগিব। এইখিনি মোৰ ভাজা হৈছে। এতিয়া মই কেৰাহীটো নুমাই দিছোঁ আৰু চচপেন এটা উঠাই দিছোঁ। ইয়াতে মই 1 বাতি পানী দিম আৰু 2 বাতি চেনি দিম। এই গাখীৰৰ বাতিৰে দিছোঁ, সেইকাৰণে অলপ বগা হৈছে। ইয়াতে 1 বাতি পানী দিলোঁ আৰু 2 বাতি চেনি দিম। চুজিখিনি ঠাণ্ডা হোৱালৈকে মই চেনিৰ চিৰাপটো বনাই ল'ম। আৰু চেনিখিনি হোৱালৈকে মই লালমোহন কেইটা বনাই ল'ম। ইয়াতে 2 বাতি চেনি দিছোঁ। চুজিখিনি ঠাণ্ডা হৈছে, অলপ অলপ গৰম আছে, এনে হাতেদি চুব পৰা। ইয়াতে মই অলপমান ঘি দি লৈছোঁ। এয়া মই ঘৰৰ ঘি হয়, সেইকাৰণে মই ঘি বেছি নিদিওঁ, অলপকৈ দিম। ঘিখিনি দি এতিয়া মই এইখিনি ভালকৈ মাৰি ল'ম, অলপ আটা মাৰাৰ নিচিনাকৈ। তাৰপিছত মই চেপ দি ল'ম। এয়া মই এটা এটাকৈ গোটেইখিনি বনাই ল'ম। তাৰপিছত মই ভাজিম। প্ৰথমে মই এনেকৈ গোল কৰি লৈছোঁ, তাৰপিছত মই দীঘল দীঘলকৈ বনাম। এনেদৰে গোটেইখিনি বনাই লওঁ। মোৰ গোটেইখিনি বনোৱা হ'ল। এইবাৰ মই এইখিনি ভাজি ল'ম। ইফালে মই গেছ জ্বলাই মই কেৰাহী এটাত তেল গৰম দিছোঁ। তেলখিনি মোৰ গৰম হৈছে। এতিয়া ইয়াতে মই মিঠাইকেইটা দি লৈছোঁ। এইখিনি ৰঙচুৱা হোৱালৈকে মই ভাজি ল'ম। গোলাপ জামুন ৰেডি হৈছে। আপোনালোকেও এনেদৰে ঘৰত বনাই খাবচোন, বহুত ভাল লাগে। আৰু আজি মোৰ শাহুমাৰ বছৰেকীয়া তিথি উপলক্ষে মই এইবিলাক বনাইছোঁ। এয়া হৈছে গোল্লা আৰু এয়া হৈছে ভুজিয়া বুন্দিয়া। এইখিনি মই কিনি আনিছোঁ। আৰু এয়া হৈছে তেল পিঠা আৰু এইবিধ হৈছে তিলৰ পিঠা আৰু এইখিনি দৈ আৰু চিৰাখিনি মই দিয়া নাই। আজিৰ মোৰ এই মিঠাই ৰেচিপিবিধ কেনেকুৱা লাগিছে মোক কমেণ্ট কৰি জনাব। আৰু যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টি মই ইমানতে শেষ কৰিলোঁ।